হেল্ল' ফ্ৰেণ্ডছ, মই জিন্টুৱে মোৰ আৰু আপোনাৰ ইউটিউব চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান প্ৰশ্ন আৰু প্ৰতিটো প্ৰশ্নৰ বাবে 5 ছেকেণ্ডৰ সময় থাকিব। গতিকে বেছি পলম নকৰাকৈ বলক আমি প্ৰশ্নকেইটা চাওঁ। কুৱেশ্যন নম্বৰ 1। এজন সুস্থ মানুহ আৰু এজন বয়সীয়াল মানুহ আৰু এজন অন্ধ মানুহ একেলগে থিয় দি আছিল আৰু তেওঁলোকৰ সন্মুখতে আনাৰস এটা সৰি পৰিলে। এতিয়া আপোনালোকে ক'ব লাগে যে তেওঁলোকৰ ভিতৰত আনাৰসটো কোনে পাব। আপোনালোকক ভাবিবৰ বাবে 5 ছেকেণ্ডৰ সময় দিয়া হ'ল। উত্তৰটো হ'ল কোনেও নাপায়, কিয়নো আম গছত কেতিয়াও আনাৰস নালাগে। কুৱেশ্যন নম্বৰ 2। আপোনালোকে দেখি থকা এই ৰছী টনা খেলটোত আপোনালোকৰ মতে কোনজন ল'ৰাই জিকিব? মোৰ বোধহয় লেফ্টত থকা ল'ৰাজন হাৰিব আৰু ৰাইটত থকা ল'ৰাজন জিকিব, কিয়নো লেফ্টৰজন পৰ হৈ গৈছে। আপোনালোকৰ মতামতটো জনাব নাপাহৰিব। কুৱেশ্যন নম্বৰ 3। এজন ল'ৰাই এদিনাখন জংঘলত গৈ বেয়াকৈ ফাঁচি গ'ল আৰু ল'ৰাজনৰ এটা ছাইডত অকল জুই আৰু আনটো ছাইডত অকল পানী। এতিয়া আপোনালোকে ক'ব লাগে যে ল'ৰাজন তাৰ পৰা কেনেকৈ বাচি ওলাব পাৰিব। মোৰ মতে ল'ৰাজনে তাৰ পৰা বাচি ওলাব নোৱাৰে। কিছুমানে ভাবিব পাৰে যে পানীখিনিৰে জুইখিনি নুমুৱাই সি বাহিৰত ওলাই আহিব পাৰে, কিন্তু সি কিমান জুই নুমাব? গতিকে মোৰ মতামত এইটোৱে। যদি আপোনালোকে কিবা বেলেগ ভাবিছে তেন্তে কমেণ্টত নিশ্চয় জনাব আপোনালোকৰ মতামতটো কি। তেনেহ'লে বলক বন্ধুসকল আমি কুৱেশ্যন নম্বৰ 4 অৰ্থাৎ চতুৰ্থ প্ৰশ্নটো চাওঁ। এজন অন্ধ মানুহ আৰু এজন ভাল মানুহ ৰাস্তাৰে খোজকাঢ়ি গৈ আছিল। দুজনৰ আগতে খাল আছিল। এতিয়া আপোনালোকে ক'ব লাগে যে কোনজনে খালত পৰিব। আপোনালোকক ভাবিবৰ কাৰণে 5 ছেকেণ্ডৰ সময় দিয়া হ'ব। মই ভাবোঁ যে অন্ধ মানুহজনহে খালত পৰিব, কিয়নো অন্ধজনে দেখা নাপায়। মোবাইল টিপি থকা মানুহটোৱে মোবাইল টিপি থাকিলেও এইখিনি জ্ঞান থাকিবই যে তেওঁৰ আগত এটা খাল আছে। গতিকে আপোনালোকৰ মতামতটো ক'বলৈ নাপাহৰিব বন্ধু-বান্ধৱীসকল। কিজানি আপোনালোকে বেলেগে ভাবিছে। গতিকে মোক মতামতটো নিশ্চয় জনাব। তেতিয়াহ'লে বলক আমাৰ পঞ্চম প্ৰশ্ন কুৱেশ্যন নম্বৰ 5 চাওঁ। এটা মাকৰ এটা সন্তান সৰুতে হেৰাই গৈছিল আৰু এদিনাখন দুটা ল'ৰা ছোৱালী আহি ক'লে যে মা মই তোমাৰ সন্তান, আৰু আনটোৱে ক'লে যে নহয় মা মইহে তোমাৰ আচল সন্তান। আৰু মাকে দুয়োৰে কথা শুনি ল'ৰাটোক তেওঁ আঁকোৱালি ল'লে। এতিয়া আপোনালোকৰ প্ৰশ্ন এইটোৱে যে মাকে ল'ৰাটোক কিয় আঁকোৱালি ল'লে? তেওঁতো ছোৱালীটোকো আঁকোৱালি ল'ব পাৰিলে হয়। আপোনালোকক এই প্ৰশ্নটোৰ উত্তৰটো ভাবিবৰ কাৰণে 5 ছেকেণ্ডৰ সময় দিয়া হ'ব। মাকে ল'ৰাটোক আঁকোৱালি লোৱাৰ এইটোৱে কাৰণ যে তেওঁৰ হেৰুৱা সন্তানটো ল'ৰা আছিলে। উত্তৰটো অতি সহজ আছিল ন বন্ধু বান্ধৱীসকল। যদি আপোনালোকে কিবা বেলেগ বুলি ভাবিছিল তেনেহ'লে মোক কমেণ্টত জনাব নাপাহৰিব।